सारा हर लिया तमस मेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा रुद्रदेव हे मन। আকৌ আপোনালোকক অন্য তাত ব্লগত স্বাগত জনাইছোঁ আৰু মই আছোঁ আজি ডিব্ৰুগড় মৰাণ। আপোনালোকে গম পাইছে কালি বগী ব্লগৰ পৰা তাৰমানে আহিলোঁ, আহি পিনে ৰাতি হ'ল আৰু সেইটো মানে বনাব নোৱাৰিলোঁ, মানে ৰাতি হৈ গ'ল বহুত ৰাতি হোৱাৰ কাৰণে বনাব নোৱাৰিলোঁ। এতিয়া আজি ৰাতিপুৱা শুই উঠি এতিয়া আকৌ ডিব্ৰুগড় মৰাণ গৈছোঁ আৰু আজি ইয়াতে থাকিলোঁ। তো আমি ওলাই যাবলৈ ওলাইছোঁ এতিয়া ঘৰলৈ। তো এতিয়া বাটত আৰু এইফালে আমাৰ বৌ আৰু এইফালে আমাৰ দাদা। তো যাওঁ আৰু ঠিক আছে, ভালকৈ থাকিব কৃষ্ণ। আহিছোঁ আৰু এইফালে আমাৰ বাইকবোৰ আছে। তো বাইক পুৰা লেতেৰা হৈছে, ভাবিছোঁ এইফালে ৱাশ্বিং চেণ্টাৰ ফালেতো ধুব লাগিব। এতিয়া গেটৰ বাহিৰত আজি বহুত দেৰি হ'ল, 4:30 মানে কি এতিয়াতো ৰংঘৰ কাৰেংঘৰ পাওঁতে মানে কি হয় 4:30তকৈ বেছি টাইম হৈ যাবগৈ। তাকেতো ভাবিছোঁ মানে কি দাদাজনে ক'লে এতিয়া মানে কি হয় 5টা বজাত বোলে টিকেটটো বন্ধ হৈ যায়। তাকেতো এতিয়া যাব পাৰোঁ নে নাপাৰোঁ তাকে চাওঁ। হয় আৰু সোনকালে যদি পাওঁ তেতিয়াহ'লে চাব পাৰিম, আৰু যদি আৰু নাপাওঁ তেতিয়া যদি বন্ধ কৰি দিয়ে টিকেট নাপাওঁ তেতিয়া আজি চোৱা নহ'ব। তো বাহিৰৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিম। তো ব'লক এতিয়া সোনকালে যাওঁ। তো হাইৱেটো এইফালে দেখিব পাৰে, হাইৱেটো সেইডোখৰত আছে। হাইৱেটো এতিয়া হাইৱেত উঠিম, এইফালে যাম। তো এইফালে এতিয়া আহি আছে। তো ব'লক এতিয়া যাওঁ তালৈকে। বাই বাই। পাই গ'লোঁ শিৱসাগৰ টাউন। এতিয়া চব ট্ৰেফিক জাম। এতিয়া চাওঁগৈ ৰংঘৰ কাৰেংঘৰ কি পাওঁ নে নাপাওঁ, এতিয়া টিকেট দিয়ে বা নিদিয়ে। এতিয়া টিকেট কাউণ্টাৰৰ পৰা আমি টিকেট লৈছোঁ। এতিয়া পালোহি ৰংঘৰ। ওলাই দিওঁ এতিয়া তলাতল ঘৰলৈ যাওঁ, সোনকালে যাওঁ। এতিয়া 6:30তকৈ বেছি হ'ল আৰু বেছি দেৰি হ'লে মানে তাতো বন্ধ কৰি দিব, সেইকাৰণে সোনকালে যাওঁ। তো ইয়াত এণ্ট্ৰি অফ কৰিলে বোলে, তো সোনকালে যাওঁ। বেডলাক টিকেট কাউণ্টাৰ এতিয়া বন্ধ হৈ গ'ল, চব বন্ধ কৰিলে। তলাতল ঘৰ এতিয়া সোমাব নোৱাৰোঁ, এতিয়া বন্ধ। যেন তেনে ৰংঘৰ পালোঁ আৰু চব তলাতল ঘৰটো। কিন্তু জয়সাগৰ পুখুৰী যাওঁ গ'লে পাৰিবা, যাবা নি? হা জয়দৌল শিৱদৌলো চাওঁ গ'লে চাব পাৰিবা, কিন্তু সোনকালে কৰিব লাগিব। ব'লক ইয়াত আৰু চাই লাভ নাই, এতিয়া বন্ধ কৰি দিলে। এতিয়া আৰু এনেই জয়সাগৰ পুখুৰীটো চাওঁ বুলি ক'লে আৰু চাব পাৰি। আৰু ইয়াত চাওক এইটো তলাতল ঘৰ ধুনীয়াকৈ লিখি থোৱা আছে। আৰু ইয়াৰ পৰাই আৰু এতিয়া আপোনালোকক বাহিৰৰ পৰাই এনেই দেখাই দিছোঁ, অলপ চাই লওক বাহিৰৰ পৰাই। ৰজাসকলে মানে বাচিবৰ কাৰণে মানে তলাতল মানে একদম ধৰিব নোৱাৰে, মানে ক'ত গৈছে কোনফালে গৈছে, মানে খেলি মেলি অন্য দুশ্মন পাৰ্টিক মানে চাকমা দিবৰ কাৰণে মানে তলাতল ঘৰটো বিশেষ বৰ্ণনা কৰিছে। প্ৰকৃততে সেইটোৱে বাৰু, তলাতল ঘৰৰ অৰ্থটো সেইটোৱে। মানে কি হয় শত্ৰুৰ পৰা বাচিবৰ কাৰণে কিবা ৰজা বিপদ আপদ আহিলে পলাব কৰিবৰ কাৰণে এইটো বনোৱা আছিলে আৰু বৰ ধুনীয়া। যাওঁ এতিয়া জয়সাগৰ পুখুৰীলৈ যাওঁ, দেৰি নকৰোঁ, দেৰি হৈ আছে। তো বোলক ষ্টাৰ্ট দিয়ক, চবেই ষ্টাৰ্ট দিয়ক।
ৰাতি ৰাতি ঘূৰি ফুৰিছোঁ এতিয়া আপোনালোকৰ কাৰণে। এতিয়া মই শিৱদৌল বিহাৰলৈ গৈ আছোঁ। চাওক ৰাতি এতিয়া মেপ চাই চাই গৈছোঁ অচিনাকি জেগা। সোনকালে যাওঁ ব্লক ব্লক। এয়া হৈছে জয়সাগৰ পুখুৰী। চাওক ইমান ডাঙৰ পুখুৰী। আৰু এইটো এইফালে শিৱদৌল আৰু সন্মুখত আছে শিৱদৌল। আমি এইফালে ক'ত পাৰ্ক কৰাই দিয়া। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकर भोलेनाथ शंकर जय त्रिलोकनाथ शंभु हे शिवाय शंकर। नमो नमो जी शंकर भोलेनाथ शंकर रुद्रदेव हे महेश्वरा। ফাইনেলি আমি শিৱদৌল আহি পাই গ'লোঁ। চাওক কি মজা। আৰু এইফালে চাওক গোটেইকেইটা। আৰু আমাৰ সেইকেইটা আমি হেৰাই গৈছিলে। ঠিক আছে এতিয়া সন্ধিয়া হৈছে তো ধূপ বন্তি জ্বলাব পায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু এতিয়া ফাইনেলি চাওক শিৱদৌলত এতিয়া আহিলোঁ। আৰু ৰাতি হৈ আধা হ'ল। দেখি কেনেকুৱা লাগিছে? একদম কি ক'ম আৰু পবিত্ৰ স্থানত একদম মানে মজা লাগিছে। আপুনি চাওক আৰু শিৱদৌলটো চাওক একদম মানে কালাৰটো কি ধুনীয়া লাগিছে। গল্ডেন লিখা লাগিছে। নহয় আমি বেলেগ এইটো জয়সাগৰ প্ৰথমে জয়সাগৰটো আমি সোমাইছোঁ। পুখুৰীটো 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 চালে সিফালে তাকেতো হে কি থাকে তুমি বিচৰা বস্তু কি বিচাৰা বাৰু? এতিয়া আমি জয়সাগৰ পুখুৰী পাৰত খোজকাঢ়ি আছোঁ। এতিয়া কি ফুচকা খাব নেকি? ফুচকা খাওঁগৈ মানে তাকে বিচাৰিয়ে পোৱা নাই। আগত আছে নেকি? এতিয়া ফুচকা খাবলৈ বিচাৰি ফুৰিছোঁ। এতিয়া এইফালে শিৱদৌল চব দেখালোঁ আপোনালোকে দেখি পালেই। আৰু কি দেখাম এতিয়া ফুচকা অকণ খাওঁগৈ তাৰপিছত আৰু ঘৰলৈ যামগৈ আৰু ঠাই এতিয়া। কেনেকুৱা পইচা খায়? মজা মই এটা খাইছোঁ খাওঁ মানে এইটো খালে মানে পেটটো ঠাণ্ডা কৰে। আৰু চব এইফালে খাই এতিয়া আৰু চিন্তা আছোঁ আৰু কিছু নাই। এতিয়া যামেই আৰু ঘৰত খাই লওঁ। দুই খাই খাব নেকি? হাঁহি নামাৰি দিয়া ভকত খাইছা নাই নাখাইছোঁ আপোনাৰ এখন এতিয়া আহি পালোঁ। এতিয়া যোৰহাট এতিয়া কাৰণ কি মানে কি হয় বহুত দেৰি হৈ গ'ল। ভাবিছিলোঁ ঘৰত যাম বুলি ভাবিছিলোঁ কিন্তু ঘৰত যোৱা নহ'ল। আজি বহুত দেৰি হৈ গ'ল। আৰু সেইকাৰণে মিৰা হোটেলত আজি আছোঁ। পৰুৱা আগফালে যোৰহাট পৰুৱাৰ আগফালে মিৰা হোটেলত মানে দেৰি হৈ গ'ল। মানে বহুত মানে দেৰি হৈ গ'ল। এতিয়া আমি যোৰহাটত আহি পাইছোঁ 10:30 বাজিছে। তো সেইকাৰণে সেইবিলাক ঘৰ পাওঁতে এতিয়াতো কমচে ইয়াৰ পৰা আকৌ 50 কিলোমিটাৰ আছে। তো সেইটো কাৰণে নাযাওঁ বুলি ভাবিলোঁ। তো ইয়াতে থাকি লওঁ। তো মানে আছিলে ব্লগটো। তো ফাইনেলি আজি এতিয়া ঘৰ পামগৈ। ঘৰ লগালোঁ। তেওঁ মোৰ ইয়াত আইডেণ্টি আছে। আইডেণ্টি ল মৰ্ণিং কেইটা বাজিছে এতিয়া? মৰ্ণিং তো তো আমাৰ এতিয়া বিল পে'মেণ্ট হ'ব। কিমান বিল হৈছে হেল্ল'। আৰু এয়া আমাৰ বাইক কালি ইয়াত থৈছিলোঁ। এইখন হোটেলখনৰ নাম কি আছিলে? ৰিয়া হোটেল ন? নীৰা। কালি আমি নীৰা হোটেলতে আছিলোঁ। তো এতিয়া আৰু যাওঁগৈ আৰু মৰ্ণিং এতিয়া 8:30 বাজিলে। ভাবিছিলোঁ 9টামান বজাত আহি উঠিম বুলি। তো সোনকালে হ'ল। আৰু মানে কি হয় ঘৰৰ ওচৰতে নামঘৰত আমাৰ আজি হেৰি আছে ভাওনা আছে। সেইটো কাৰণে সোনকালে যাওঁ। তো বাই বাই। তো বাই বাই দেই। বাই বাই বাই। আমাৰ বাইক ষ্টাৰ্ট দিয়া হ'ল। অকল বলক তো যাওঁ। আজি ইয়াতে থাকিলোঁ কৰিলোঁ। আৰু ব্লগটো ইমানেই আছিলে আপোনালোকৰ। আকৌ লগ পাম এটা ব্লগত এতিয়া গৈ থাকোঁ। সোনকালে গম পাইছে ভাওনা হৈছে। তো বাই বাই। আকৌ লগ পাম এটা ব্লগত। তেতিয়ালৈকে টেক কেয়াৰ।